আমি আজি অতি দুখেৰে আৰু উদ্বেগ প্ৰকাশ কৰি এটা কথা উল্লেখ কৰিবলৈ বাধ্য হৈছোঁ যে অসম চৰকাৰে কালি জাৰি কৰিছে অলপতে জাৰি কৰা মাটি বেচা কিনা সন্দৰ্ভৰ যিখন এছঅ'পি এইখন এছঅ'পিত আমাৰ তীব্ৰ ক্ষোভ আছে, আমাৰ আপত্তি আছে। আৰু ইয়াৰ দ্বাৰা কি কৰা হৈছে যে হিন্দু মুছলমানৰ মাজত মাটি বেচা কিনাটো বাৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা আমি এটা কথাই প্ৰমাণ পালোঁ যে গুৰু দুজনা শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ চাওলুং চুকাফাই গঢ়া বৰ অসমৰ সাতাম পুৰুষীয়া যি ঐক্য সংহতি তাক থানবান কৰি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা কেৱল মাত্ৰ গৰিয়ামৰীয়া দেশীসকলক পৃথক কৰি অকলশৰীয়া কৰি প্ৰব্ৰজনকাৰীৰ লগত একাকাৰ কৰা হ'ল। আমি কেৱল মাটি বেচা কিনা কৰিব পাৰিম এতিয়া প্ৰব্ৰজনকাৰীৰ লগত। গতিকে এইটো আমি অতি আপত্তি কৰিছোঁ আৰু অসম চৰকাৰক এই হঠকাৰী সিদ্ধান্ত সলনি কৰিবৰ কাৰণে পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ ইয়াৰ দ্বাৰা কি হ'ব, আমাৰ দুখীয়া গৰিয়া মৰিয়া দেশী জোলহা চৈয়দ আদি দুখীয়া এই ক্ষুদ্ৰ জনগোষ্ঠীকেইটাৰ মাটিটো প্ৰব্ৰজনকাৰীবিলাকে কিনি ল'ব। কাৰণ প্ৰব্ৰজনকাৰীৰ ধন বহুত, তেওঁলোকৰ নিজা মাটি নাই, তেওঁলোকে নেবেচে, তেওঁলোকে কিনে, তেওঁলোকে আমাৰ মাটি কিনি লোৱাত আইনগত কোনো বাধা নোহোৱা হ'ল। আমি বিচাৰিছোঁ যে মাটি বেচা কিনাটো বাৰণ কৰক, যাতে কোনো প্ৰব্ৰজনকাৰী বা কোনো বহিৰাগত বনিয়াই থলুৱাৰ মাটি কিনি ল'ব নোৱাৰে। থলুৱা হিন্দুৱে হওক মুছলমানে হওক থলুৱা মানুহৰ মাটি কোনো প্ৰব্ৰজনকাৰীয়ে কোনো বহিৰাগত বনিয়াই যাতে কিনি ল'ব নোৱাৰে তাৰ ব্যৱস্থা কৰক চৰকাৰে। তাকে নকৰি চৰকাৰে সাতাম পুৰুষীয়া ঐক্য সংহতিৰে থকা এই সমাজখনক ভাগ ভাগ কৰি হিন্দু হিচাপে মুছলমান হিচাপে আমাৰ গৰিয়া মৰিয়া দেশীসকলক এঘৰীয়া কৰা হ'ল। আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত সদায় আছোঁ, সদায় থাকিম, সুখে দুখে সকলো সময়তে। শৰাইঘাটৰ যুদ্ধ, স্বাধীনতা আন্দোলন, অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, কা আন্দোলন, সকলো ক্ষেত্ৰতে খিলঞ্জীয়া গৰিয়া মৰিয়া দেশীসকলে আমাৰ জনজাতি জনগোষ্ঠীসমূহৰ লগত মাৰ বান্ধি আমি শত্ৰুৰ সৈতে যুঁজিছোঁ, বিভিন্ন অন্যায়ৰ প্ৰতিবাদ কৰিছোঁ, আমি সুখে দুখে একেলগে আছোঁ ইমান দিনে। কিন্তু আজি আমাৰ এই সাতাম পুৰুষীয়া এই সমাজখনক ভাগ ভাগ কৰি হিন্দু মুছলমানৰ ভিত্তিত আমাক অকলশৰীয়া কৰা হৈছে। আমাক কেৱল প্ৰব্ৰজনকাৰীয়ে আমাৰ মাটি কিনি ল'ব। কিন্তু এইটোৱে অকল এনে নহয় যে বহিৰাগত বনিয়াই এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিওফালে মাটি কিনিছে। কাৰ মাটি কিনিছে? আমাৰ দুখীয়া মানুহৰ কিনিছে। এতিয়া বহিৰাগত বনিয়াই যাতে আমাৰ দুখীয়া হিন্দু লোকৰ মাটি কিনি ল'ব পাৰে তাকো পথ প্ৰশস্ত কৰা হ'ল। ইয়াৰ দ্বাৰা তাৰমানে অসমৰ এই জনসাধাৰণ দুখীয়া মানুহবিলাক অধিক দুখীয়া হ'ব, নিঃশেষ হ'ব। বিশেষকৈ গৰিয়া মৰিয়া দেশীসকল নিঃশেষ হোৱাৰ পথত। আমি চৰকাৰে আমাক খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী চৈয়দ জোলাসকলক খিলঞ্জীয়া বুলি স্বীকৃতি দিছে। খিলঞ্জীয়া হয়েই, চৰকাৰীভাৱে স্বীকৃতি দিয়াৰ পিছত কেৱল ই নথিত আছে, কাগজে কলমে আছে, কিন্তু কাৰ্যক্ষেত্ৰত চৰকাৰৰ ওলোটা কাম কৰিছে। যেনে প্ৰব্ৰজনকাৰী যেনেকৈ বসুন্ধৰাত মাটি দিয়া নাই, বসুন্ধৰা 1 আৰু 2ত গৰিয়া মৰিয়া দেশীকো মাটি দিয়া নাই। আৰু এতিয়া যে সাম্প্ৰতিক উচ্ছেদ হৈছে, অসম চৰকাৰে কৈছে, খোদ মুখ্যমন্ত্ৰীয়ে কৈছে যে খিলঞ্জীয়াসকল খিলঞ্জীয়াসকল বেদখলকাৰী নহয়, তেওঁলোকক উচ্ছেদ কৰা নহয়, গৰিয়া মৰিয়া দেশীকো উচ্ছেদ কৰা নহয়। অথচ গোৱালপাৰাত, বিলাসীপাৰাত, লখিমপুৰত, গোলাঘাটত গৰিয়া মৰিয়া উৰিয়ামঘাটত, লখিমপুৰৰ গোলাঘাটৰ উৰিয়ামঘাটত গৰিয়া মৰিয়াসকলক উচ্ছেদ কৰা হৈছে। লখিমপুৰত 16 ঘৰ গৰিয়াক উচ্ছেদ কৰিছে। উৰিয়ামঘাটত 72 ঘৰ গৰিয়াক এখন মধুপুৰ বুলি গাঁও 70 স্থানতে স্থাপিত, তাত স্কুল আছে, সেইখন গাঁও নিৰ্মমভাৱে উচ্ছেদ কৰা হৈছে। অথচ কাষত থকা অন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীক উচ্ছেদ কৰা নাই। গোৱালপাৰাত 65 ঘৰ দেশী মানুহক উচ্ছেদ কৰিছে, অথচ তাত থকা অন্য খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা নাই। বিলাসীপাৰাত 15-20 ঘৰ মানুহ উচ্ছেদ কৰা হৈছে। গুৱাহাটীত বাছি বাছি অন্য খিলঞ্জীয়া মানুহৰ মাজত অন্য খিলঞ্জীয়া মানুহক নটিচ দিয়া নাই, প্ৰব্ৰজনকাৰীক নটিচ দিছে, লগতে গৰিয়া মানুহক নটিচ দিয়া হৈছে। এইবিলাক কাণ্ডৰ পৰা আমি দেখিছোঁ যে আমাৰ প্ৰতি অসম চৰকাৰে এই সাপ হৈ খুটি বেজ হৈ জাৰাৰ নিদিয়ে। আমাৰ খুটি আমাৰ খিলঞ্জীয়া বুলি কৈছে, আমাক কয় উচ্ছেদ কৰা নহয়, কিন্তু আমাক কাৰ্যত আমাক উচ্ছেদ কৰিছে।
জাননী দিছে বসুন্ধৰাত মাটি দিয়া নাই সেইকাৰণে আমাৰ তীব্ৰ ক্ষোভ আৰু দুখ আমি সেইকাৰণে দাবী জনাইছোঁ যে এই চৰকাৰে আইন সংশোধন কৰক থলুৱাৰ মাটি যাতে কোনো বিদেশীয়ে কোনো প্ৰব্ৰজনকাৰীয়ে কোনো বহিৰাগত বনিয়াই কিনিব নোৱাৰে ই হিন্দুৱে হওক মুছলমানে হওক থলুৱাক ৰক্ষণাবেক্ষণ দিয়ক এতিয়া গৰিয়ামৰীয়া দেশীসকলক ৰক্ষণাবেক্ষণ দিয়া হোৱা নাই বৈষম্যমূলক নীতি লোৱা হৈছে গৰিয়ামৰীয়া দেশীসকলৰ এতিয়া মাটি প্ৰব্ৰজনকাৰী কিনি ল'ব আমি বাধা দিলে আমাক আইনগতভাৱে আমাক প্ৰতিহত কৰিব কাৰণ দুখীয়া মানুহবিলাকে তেওঁলোকে এটা কথা হৈছে আমাৰ যদি মাটিটোৰ পৰা এক কঠা মাটিৰ মূল্য 1 লাখ বেলেগ মানুহে প্ৰব্ৰজনকাৰী বহিৰাগত মানুহে 5 লাখ দিব তো দুখীয়া মানুহে ছোৱালীৰ বিয়া পাতিব কিবা কিবা অন্যান্য কামত তেওঁলোকে মাটি বেচিব আমাক সুধিব নেকি যে আমাৰ কথা শুনিব নেকি যে আপোনালোকে টকা দিব নেকি চৰকাৰে আমাক সুবিধা দিছে এই চৰকাৰৰ এই এছপিৰ অজুহাতত তেওঁলোকে মাটি বিক্ৰী কৰিব অপ্ৰব্ৰজনকাৰী বহিৰাগতক মাটি বিক্ৰী কৰিব গতিকে আমি চৰকাৰক পুনৰ বিবেচনা কৰিবৰ কাৰণে এই সিদ্ধান্ত সলনি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যাতে থলুৱাৰ মাটি ই হিন্দুৱে হওক মুছলমানে হওক থলুৱাৰ মাটি কোনো প্ৰব্ৰজনকাৰীয়ে বা বহিৰাগত বনিয়াই যাতে কিনি সমাজখনক যাতে আৰু দুখীয়া কৰিব নোৱাৰে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এইখিনি মূল কথা আমাৰ না আমি ইমান দিনে গণতান্ত্ৰিকভাৱে চৰকাৰক আমি মুখ্যমন্ত্ৰীক লগ ধৰিছোঁ মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিয়া মন্ত্ৰীক আমি লগ ধৰিছোঁ তেওঁলোকে আমাক বৰ ধুনীয়াকৈ কয় যে নাই খিলঞ্জীয়া মানুহক আমি উচ্ছেদ নকৰোঁ নহয় গৰিয়ামৰীয়া মুখ্যমন্ত্ৰীয়ে একেবাৰে সামাজিকভাৱে কৈছে যে নাই ক'ত গৰিয়া মানুহক উচ্ছেদটো কৰা নাই মোকতো কোনেও কোৱা নাই ক'লেতো এইটো নহ'ব গৰিয়ামৰীয়া দেখি আমি উচ্ছেদ নকৰোঁ অথচ আমাক কেউফালে মন্ত্ৰীক লগ ধৰা হৈছে বিধায়কক লগ ধৰা হৈছে জনোৱা হৈছে তাৰপিছতো আমাৰ মানুহক উচ্ছেদ কৰা হৈছে এতিয়া যেতিয়া এছপি আহিল আৰু এতিয়া আমাৰ মানুহবিলাকৰ মাটি বেচা যাব এতিয়া কোনে ৰখিব ভাড়া দি থাকিব মাটি বেচিব প্ৰব্ৰজনকাৰীয়ে বহুত মূল্য দিব গতিকে আমাৰ মাটি বিক্ৰী কৰে আৰু একেদৰে এই যে থলুৱাৰ মাটি প্ৰব্ৰজনকাৰী বা বহিৰাগত বনিয়া কিনিব পৰা হ'ল গতিকে বনিয়াবিলাকে ৰাষ্ট্ৰীয় ঘাই কাষত যিমান মাটি কিনিছে আৰু কিনিব এতিয়া কাৰণ আমি বিচাৰিছোঁ যে থলুৱাৰ মাটি কোনো বহিৰাগত বনিয়া প্ৰব্ৰজনকাৰীয়ে কিনিব নোৱাৰা আইন আনক আমাৰতো কোনোদিন খেলি মেলি হোৱা নাই আমাৰ খিলঞ্জীয়া হিন্দু মুছলমানৰ মাজত আমি ঐক্য সংগতিৰে একেলগে বাস কৰিছোঁ এখন গাঁও মুছলমান গাঁও আছে গৰিয়া গাঁও আছে তাত যদি এঘৰ হিন্দু মানুহৰ মাটি আছে কিবা কাৰণত তেওঁ বেচিব লগা হ'ল কিবা কাৰণত তেওঁ অলপ মাটি বেচিব মুছলমানকে বেচিব লাগিব আমি একে খিলঞ্জীয়া ইমান দিনে সেইটো হৈছে বা আমাৰ মানুহে হিন্দু মানুহে কেতিয়াবা কিনি লৈছে খিলঞ্জীয়া হিন্দুৱে আমি খিলঞ্জীয়া মুছলমানে কেতিয়াবা কিনিছে বেচা কিনা আমাৰ হৈছে আমাৰতো কোনো সংঘাত নাই কোনো অসুবিধা নাই কিন্তু এতিয়া চৰকাৰে এইটো বিভেদ নীতি আনি দিলে মানে আমাক ভাগ ভাগ কৰিলে এতিয়া উভয় পক্ষই আমি খিলঞ্জীয়া হিন্দু খিলঞ্জীয়া মুছলমান আমি সংকটত পৰিছোঁ গতিকে না আমি এতিয়া গণতান্ত্ৰিকভাৱেই কাম কৰি আছোঁ আৰু গণতান্ত্ৰিকভাৱে আমি চৰকাৰক প্ৰতিবাদ আদি কৰি থাকিম আমি যেতিয়ালৈকে চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত সলনি নকৰে তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচীসমূহ বিভিন্ন ধৰণে আজি সংবাদমেল কৰিছোঁ কেতিয়াবা আমি অৱস্থান ধৰ্মঘট কৰিম কেতিয়াবা আমি কিবা অন্য প্ৰতিবাদ কৰিম মুখ্যমন্ত্ৰীক লগ ধৰিম আমি যিহেতু খিলঞ্জীয়া জনগোষ্ঠী গতিকে আমাৰ এই কথাটো চৰকাৰে বিবেচনা কৰিব লাগিব চৰকাৰ হৈছে অভিভাৱক চৰকাৰে খিলঞ্জীয়া মানুহৰ মাজতে বৈষম্য আনিব নালাগে কোচ কছাৰী বড়ো ৰাভা মৰাণ মটক কলিতা নাথ যোগীৰ কাৰণে চিন্তা কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে গৰিয়ামৰীয়া দেখি চৈয়দ জোলাসকলৰ কাৰণে চিন্তা কৰিব লাগিব গতিকে আমাক ৰক্ষণাবেক্ষণ দিয়াটো চৰকাৰৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে তাকে কৈছে যে মুখ্যমন্ত্ৰীয়ে এখন খিলঞ্জীয়াৰ হৈ এখন সংগ্ৰাম কৰিছে অথচ খিলঞ্জীয়া আমি এছাম খিলঞ্জীয়াক এনেকুৱা ধৰণৰ বিপদত পেলাইছোঁ গতিকে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ দাবী জনাইছোঁ যে এনেধৰণৰ সিদ্ধান্ত সলনি কৰক আৰু থলুৱাৰ মাটি যাতে কোনো প্ৰব্ৰজনকাৰীয়ে কিনিব নোৱাৰে কোনো বহিৰাগত বনিয়াই কিনিব নোৱাৰে সেইটো নিশ্চিত কৰক